আজিৰ দিনটো আমাৰ কাৰণে খুবেই বেয়া লগা দিন। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ খবৰ পাই আমি সকলোৱে মৰ্মাহত হৈ পৰিছোঁ। এনেকুৱা অভিনেতা এজন আমাৰ মাজৰ পৰা গুচি গ'ল, আমি সঁচাই দুখিত। তেওঁৰ জন্ম হৈছিল বিহাৰৰ পাটনাত। তেওঁ ছুইচাইড কৰিছে, তেওঁ ফাঁচি লগাই ছুইচাইড কৰিছে। মানুহে কিমান কষ্ট পালে এনেকুৱা ডিচিশ্যন ল'ব পাৰে, সেইটো ভাবিহে বহুত আচৰিত লাগিছে। তেওঁৰ ওচৰত সকলো আছিল, কিন্তু তেওঁৰ এনেকুৱা কি নাছিল যে তেওঁ এনেকুৱা এটা ডিচিশ্যন ল'ব লগা হৈ গ'ল। পবিত্ৰ ৰিষ্টাৰ পৰাই তেওঁৰ অভিনয় চাইছিলোঁ, বহুত ভাল লাগে তেওঁৰ অভিনয়। হয়তো বহুত মানুহে তেওঁক পবিত্ৰ ৰিষ্টাখনৰ পৰাই চিনি পায়। ডান্স ৰিয়েলিটি শ্ব'টো তেওঁক দেখিছিলোঁ, নাচ কে দিখা, ঝলক দিখলা যা। তাৰপিছত তেওঁ বলীউডত এণ্ট্ৰি কৰিছিল। ফিল্মি দুনিয়াত দেখিবলৈ পাই খুবেই হেপ্পী হৈছিলোঁ। চুদ্দদিশি, ৰোমান্স, পিকে, MS ধোনী, কেদাৰনাথ এইকেইখনত দেখিবলৈ পাইছিলোঁ। খুবেই মৰ্মাহত হৈ পৰিছে গোটেই ভাৰতবাসী এনেকুৱা এটা খবৰ পায়। তেওঁ যে ভাৰতবাসীৰ কিমান মৰমৰ আছিল তেওঁ হয়তো নিজেই নাজানে, সেইবাবে তেওঁ এনেকুৱা এটা ডিচিশ্যন লৈছে। শেষত তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰক, সেইটো কামনাৰে। বাই বাই।